guys, welcome back to my YouTube channel. মই ৰূমি আপোনালোক সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে খবৰ ভাল। ব্যাকগ্ৰাউণ্ড ধুনীয়া হৈ থাকে আৰু চাৰিওফালে সেউজীয়া ন চ' বহুত ধুনীয়া লাগিছে। এইফালে সূৰ্যটো আছে, সূৰ্যটোৰ ৰ'দটো ইয়াত পৰিছে, মস্তি লাগিছে আৰু ধুনীয়া বেকগ্ৰাউণ্ড আমাৰ ইয়াত, ধুনীয়া চাৰিওফালে সেউজীয়া বহুত দূৰলৈ, চকুৰে মনিব নোৱাৰালৈকে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া। আজি আমি গৈ আছোঁ মন্দিৰলৈ। মোৰ হাজবেণ্ড আহিলে মোক নিবলৈ, মোক অহাকালি ঘৰলৈ যাম। ঘৰলৈ যোৱাৰ আগত মানে কি মাহঁতৰ তাত থাকোঁতে আৰু মানে কি এটা মন্দিৰত যাম বুলি ভাবিছোঁ। মন্দিৰটো দেখাম বাৰু, আজি গৈ আছোঁ, দেখাম আপোনালোকক, চাই থাকিব। আজি ভিডিঅ'টো হ'বলৈ গৈছে ধামাকা। গৈ আছোঁ বাহঁতৰ তাত বছৰীয়া মন্দিৰতো যাম বাৰু, মন্দিৰত সোমাম, হৰগড়ী মন্দিৰত যাম। মই গৈ পাইছোঁ কিন্তু হাজবেণ্ড গৈ পোৱা নাই, সেইটো কাৰণে গৈ আহোঁ। আৰু শহুৰৰ ঘৰত গ'লেতো কেতিয়া যাব পাৰোঁ ঠিক নাই নহয়। কিবা এটা লৈ লওঁ ধূপনা চাকিটো জ্বলাবৰ কাৰণে। আইলহীৰ ঘৰত আহিছোঁতো, চ' সেইকাৰণে ঘৰৰ পৰা লোৱা নহ'ল। ইয়াত আহিছোঁ, ইয়াৰ পৰা দোকানৰ পৰা কিবা এটা লৈ লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। চাকি তাকি জ্বলাই দিলোঁ, জ্বলাই পিনে এতিয়া অলপ জিৰণি লৈছোঁ। চাই লওঁ, আপোনালোককো দেখাম বাৰু হৰগড়ী মন্দিৰৰ। কোনে কোনে আহি পাইছে কমেণ্ট কৰি জনাবচোন, আৰু যোনে যোনে আহি পোৱা নাই আহিব। বিৰাট ধুনীয়া ঠাই, সুন্দৰ পৰিৱেশ, ইয়াত শান্ত পৰিৱেশ। এইটো যে আছে ইয়াত, এইটো খাৰগড়ি দেখিছে, এই খাৰগড়িটোত মানে কাণৰ কাষত যি কোৱা যায় ন, এইটো মানে কি মিলে বুলি কয় আৰু কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া, কাণৰ কাষত কিবা এটা কৈ দিয়া, যি কোৱা তাকে মিলিব। গোসাঁইটো ৰাধাকৃষ্ণ গোসাঁই বুলি কয়। এই গোসাঁইটোৰ কাণত মানে কি গৰুটোৰ কাণত যি কোৱা হয় তাকে মানে কি ফলে বুলি কয়, আৰু কিবা মনৰ যদি আশা থাকে পূৰণ হয় বুলি কয়। ময়ো কৈছা বাৰু, মোৰো এটা মনৰ আশা আছে, কি হয় চাই লওঁ। ভিডিঅ' সম্পূৰ্ণকৈ দেখাই দিছোঁ। কি খবৰ আছে? কেতিয়া ভালকৈ দি দিবা, মনৰ কিবা আশা থাকিলে আকৌ ভৰি ধুই দিয়া, ভৰিটো ধুই দিয়া ইয়াত। মই অকণমান ধুই দিওঁ।
অলপ ইয়াত বহিছোঁ ফুটছত লৈ পিনে ভৰি হাত দি অলপ জিৰণি লৈছোঁ কিবা এটা কৈ দিয়া কেনেকুৱা লাগিছে আহি ভালে লাগিছে দিয়া কেমেৰাৰ আগত কথা ক'বৰ কাৰণে লাজ লাগে আৰু লাজ কৰি দেখাই দিয়াচোন তোমাক দেখাই দিয়া দেখা পাইছি দে আপোনালোকক এতিয়া গোটেই মন্দিৰটো দেখাই আছে ইয়াৰ পুখুৰী ইয়াত মাছ আছে কাছ আছে বাৰু কিন্তু আজি কাছ দেখা দিয়া নাই মাছ আছে ইয়াত ইয়াতে ওচৰত মানুহবিলাক আছে আৰু তাৰপিছত এইটো প্ৰকাণ্ড পুখুৰী ইয়াত আছে ইয়াত আমি এতিয়া চিৰিত বহি আছোঁ দেখাইছোঁ এইবিলাক ঘৰ কিবা ইয়াত মানে কি বিয়া চিয়াও পাতে অন্নপ্ৰসন্ন থাকিলে কিবা থাকিলে এইবিলাকত খানা চানা খুৱাই আজি বেছি মানুহ নাই আৰু মন্দিৰটো সম্পূৰ্ণ হোৱাই নাই মন্দিৰটোত আৰু বহুত কিবা কিবি কাম আছে আগতে এইটো বেলেগ মন্দিৰ আছিলে এইটো এতিয়া ভালকৈ বনাইছেতো সেইটো কাৰণে কমপ্লিট হোৱা নাই এই সপিনে আছে মানুহবিলাক আহিছে বহুত ছাতি গছ জ্বলাই আছে এইপিনে আমি এইপিনে এতিয়া নাযাওঁ বাৰু এইপিনে গৈছোঁ আপোনাৰ তাৰপিছত আহি এইটো ইয়াত শিৱ মন্দিৰ আছে তাৰপিছত এইটো ৰাধাকৃষ্ণ এইটো ৰাধাকৃষ্ণ বুলি কয় এইটো খাৰগুৰিটো এইটোৰ কাণত যি কোৱা আছে সেইটো মিলে এইখিনিয়ে আৰু গেটত আহিছোঁ নেক্সট গেটত আছে বহুত মানুহ আছে ঢেৰ মানুহ আছে কিন্তু ইমান দেখুওৱা হোৱা নাই বহুত মানুহ আছে তাৰমানে কেমেৰা এলাও নাই তাত সেইটো কাৰণে এইটো দৰমুখটো দেখাই দিয়া এইপিনে এই মন্দিৰটো গাঁৱলীয়া ৰাস্তাৰ মাজত আছে বিৰাট ধুনীয়া ইয়াৰ চাৰিওফালে গছ গছনি আছে এইটো সৰু সুৰা ৰাস্তা আছে ইয়াত গৰু চৰুবিলাক দৰাক দিব পাৰি আৰু ধুনীয়া জেগা হয় এডোখৰ সৰু এখন গাঁৱৰ মাজতে আছে বাৰু এতিয়া গৈ থাকোঁ বহুত দেৰি হ'ল ৰাতিপুৱা সোনকালে আহিলোঁ বাৰু আহোঁতে তথাপিতো আলহী ঘৰত যাম ন চ' দেৰি হ'ল বহুত টাইম থাকিলোঁ ইয়াত এতিয়া যাওঁ আৰু ইমান বেছি বিশেষ একো দেখুওৱা নহ'ল কাৰণ আমাৰো দেৰি হৈছে চ' যিমানখিনি ভাবিছিলোঁ দেখাম বুলি সিমানখিনি দেখুওৱা নহ'ল বাৰু বেয়া নাপাব তাত আহি পালোঁ এইজনী বাৰ টিকলি ছোৱালী টিকলি নাম কি আছিল নহয় অঁ গাৰ্গী মইনা আমাৰ এইজনী গাৰ্গী মইনা গাৰ্গী পুটে চাইছে পুটে গাৰ্গী হাই কৈ দিয়া হাই এই গাৰ্গী হাই জানে না হাই কবা আমি এইজনী বা মোৰ বা বৰমাহঁতৰ বাৰ পৰা আহিলোঁ এতিয়া আমি গৈছোঁ জেঠীমাহঁতৰ বাহঁতৰ তাত ওচৰতে হয় এজনী মইনা টিকলি মইনা বিৰাট ৰ'দ দিছে চ' ছাতি লৈ আহিছোঁ কোনো টোপনি ভঙাই নাই তেনেকৈ আহিছে আৰু ৰ'দত লৈ আহিছোঁ ন সেইটো কাৰণে ৰ'দৰ তাপত মানে উঠি গ'ল তাই ভাত পানী খাই জিৰণি ল'লোঁ অলপ জিৰণি ল'লোঁ ভাত পানী খাই বাহঁতে ভাত খাই আছে বাৰু আমি এতিয়া বহি আছোঁ কিবা এটা ভাল লাগে যেতিয়া ঘৰৰ মানুহক বহুত দিনৰ মূৰত লগ পোৱা যায় 2 বছৰমান মূৰত লগ পালোঁ আৰু টিকলি মইনাটো ন বহুত দিনৰ মূৰত লগ পালোঁ এতিয়া তাই ডাঙৰে হ'ল বাৰু এইজন ভিনদেউ আমি বহি আছোঁ এইজন ভিনদেউ আৰু
এইজন মোৰ হাজবেণ্ড চিনিটো পাইছে গৰমত থাকি মানে কি কেনেকৈ আছে ক'বই নোৱাৰে বিচনী মাৰি আছোঁ এইবিলাক তুলসী গছ সৰু সুৰা মানে কি খেতি কৰিছে আৰু এইখিনি আৰু টিকলি আমি এতিয়া ভাত পানী খাই ল'লোঁ খাই লৈ বহি আছোঁ মাইনা কান্দি আছে এনিতে মোৰ কোলাতে আছে ভাতৰ লগত বহুত কিবা কিবি খালোঁ আপোনালোকক দেখুওৱা নহ'ল বাৰু বহুত মানুহ যায় বহুত গৰম ইহঁতৰ তাত সেইটোৰ কাৰণে এইজন হ'ল মোৰ জেঠীমাহঁতৰ বাইদেউৰ ল'ৰা হাই কৈ দিয়া হাই অঁ তোমাৰ নামটো কৈ দিয়া সুমন ডেকা অঁ এই সুমন ডেকা ক্লাছ 6ত পঢ়ি আছে ন ক্লাছ 6ত পঢ়ি আছে এতিয়া আমি ভাত পানী খালোঁ অলপ জিৰণি লৈছোঁ বাহঁতে ভাত খাই আছে এতিয়া আৰু বিশেষ একো নকওঁ মানে কি ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আপোনালোকে যে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াত বহুত গৰম লাগিছে চ' আৰু ভিডিঅ' বনোৱা নহ'ব বিৰাট অশান্তি পাই আছোঁ এইটো কাৰণে কৈছোঁ আজিলৈ বাই বাই আকৌ আহিছোঁ নতুন এটা ভিডিঅ'লৈ